অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম ধুনীয়াকৈ একদম গাহৰি মাংস চক একদম মজাকৈ বাতিত লৈ ল'লোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি একদম আকৌ নতুন ব্লগ এটা একদম ধুনীয়াকৈ ষ্টাৰ্ট কৰিলোঁ মানে লগৰটো ৰুমলৈ আহিছোঁ তাৰ মতে আজি আকৌ বোলো খানা এটা খাওঁ গোটেইখনে মিলি একদম মানে ধুনীয়াকৈ একদম বোলো আজিও আকৌ গাহৰিয়ে খাওঁ দেখিছেনে পূৰা ধুনীয়াকৈ গাহৰি একদম পূৰা বইল কৰি আছোঁ ধুনীয়াকৈ পূৰা এতিয়া একদম বনাম তাৰপৰা খাম আপোনালোকক গোটেই দেখাম আৰু যদি মানে দুটা কাহিনী ক'ম আপোনালোকক কাহিনী মানে এটা মোৰ এই চুলিখিনি এনেকুৱা হোৱাৰ এটা কাহিনী আৰু এটা কি হৈছিলে আমি যেতিয়া অকণমান আগত বজাৰ কৰিবলৈ গৈছিলোঁ এই ৰুমটোৰ ভিতৰত কিবা এটা হৈ গৈছিলে সেই কাহিনী আপোনাক ক'ম আৰু সেই কাহিনীটো যদি মানে সেই কাহিনীটো মানুহক ধ্বংসও কৰি দিলেহেঁতেন চাগে চব থাৰসাৰ হৈ গ'লি সেইবিলাকৰ কাহিনীটো ধুনীয়াকৈ গোটেইকেইটা ক'ম আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আগৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে অকণমান মৰম হ'লেও দিছে আৰু মৰম দিব সেয়াই আৰু এতিয়া ধুনীয়াকৈ এইটো বইল কৰি লওঁ দেখিছে এয়া বইল কৰি আছোঁ তাৰপৰা একদম মাংস চাংস বনোৱাৰ পৰা আদি কৰি আপোনালোকক গোটেইখিনি দেখাই দিম দেখিলে নাই মাংসখিনি পূৰা ধুনীয়াকৈ একদম বইল চইল কৰি ল'লোঁ আৰু লগতে আজি মাংস লগত আজি এতিয়া আমি কি দি বনাইছোঁ আপোনালোকক দেখাই দিছোঁ দেখিলে একদম ধুনীয়াকৈ পিঁয়াজ ইমানটো লৈ লৈছোঁ আলু ইমান লৈছোঁ কাৰণ মাংস 1 কেজিত আলু কিমান কম দিছোঁ মানে আলু মানে অলপ দি দিছোঁ তেতিয়া ভাল লাগিব তাৰপৰা এইপিনে ধুনীয়াকৈ আদা এইপিনে জলকীয়া তাৰপৰা মছলাকেইটা আৰু গৰম মছলা মিট মছলা তাৰপৰা জিৰা তাৰপৰা ৰেড চিলি মানে সেইখিনি আপোনালোকৰ নিজৰ অনুযায়ী দি দিব আৰু ধুনীয়াকৈ আৰু এইপিনে এইটো হালধি দেখিছে এইবোৰ একদম ধুনীয়াকৈ এইবোৰ নিজৰ অনুযায়ী গোটেইখিনি দি দিব খালি আমি কি বনাই দিছোঁ আপোনালোকক কৈছোঁ আপোনালোকে নিজৰ মতে মানে নিজৰ যিমানখিনি উমান সেইটো দি দিব ধুনীয়াকৈ তাৰপৰা এতিয়া ডাইৰেক্ট আপোনালোকৰ একদম মাংস সিজি থকা দেখাম আৰু একদম কেৰাহীত মাংস আৰু পূৰা ফ্ৰাই এখন দেখা দে ভালকৈ দেখা দি পানে দেখা দে অঁ এয়া মজা এতিয়া গম পাই যাব ইয়াৰ কাহিনীটো কি হৈছে এতিয়া যে আপোনালোক দেখিলে যে কেৰাহীখনত যে পূৰা মানে প্লাষ্টিক লাগি গৈছে সেইটো এটা কাহিনী আছে সেই কাহিনীটো আপোনালোকক মই কৈ দিছোঁ মানে এই কাহিনীটো কি হ'ল গম পায় নাই এই কাহিনীটো এই গেছটো আপোনালোকে দেখিছে এই গেছটো মানে আমি যেতিয়া ফাৰ্ষ্ট আহিলোঁ আহি ৰুমত অলপ দেৰি থাকিলোঁ ৰুমত থকাৰ পিছত আমি বজাৰ কৰিবলৈ গোটেই গালে গ'লোঁ সেই বজাৰ কৰিবলৈ যাওঁতে মানে আমি গেছটো 1.5 ঘণ্টামান জ্বলাই থৈ গৈছে তাৰপৰা তেনেকৈ জ্বলি আছে তাৰপৰা লাহেকৈ আমি মানে আগফালৰ দৰ্জাখন পূৰা আগফালৰ ৰুমৰ দৰ্জাখন বন্ধ আছে মানে এইখন দৰ্জা দি আমি যেতিয়া আহিছোঁ ডাইৰেক্ট আহি দেখিছে ন সেইটো গেছটো মানে আমি জ্বলি থকা পাইছোঁ অলপ বন্ধ কৰিছোঁ আৰু চাইছোঁ সেইটাখন সেনেকৈ গলি গ'ল মানে সেইটো এটা মেইন কাহিনী আজি এই কথাটো এনেকৈ মই এৰি থৈ যোৱা নাই মানে দুটা ল'ৰাই কণী আৰু ব্ৰেড বনাই আছিলে মানে লগৰে সিহঁতি পাহৰি থাকিলে এনেকৈ এৰি থৈ গ'ল সেইটো পৰাটো আজি দেখিছে নাই গোটেই ঘৰে সিহঁতি ভাড়া ঘৰে থাকে গোটেইবোৰ মানে চব জ্বলি গলি নিন ন আজি এইটো মানে বহুত ডাঙৰ এটা পৰা আমি মানে নিজৰ ৰক্ষাটো হৈছে গোটেই মানুহৰ ৰক্ষা হৈছে সেনেকুৱা ভুল যাতে মানে আমি কোৱা লিখীয়া হ'ল ময়ো যেতিয়া লগত আছোঁ তেতিয়াতো আমাৰো ভুল হৈছে যাতে এনেকুৱা ভুল আমি কেতিয়াও নকৰোঁ আৰু আপোনালোকৰ যিমানে নহওক গেছটো সদায় ভালকৈ চাই মেলি যাব ক'বলৈ গ'লে সেইটোকে আপোনালোকক কৈ দিছোঁ আজি নিজে আমি বহুত ভয় খাইছোঁ মানে কাৰণ নিজৰতো বিপদ হ'বই ওচৰৰ মানুহৰো বিপদ হ'ব ন সেইটো কাৰণে আপোনালোককো জনাই দিলোঁ কাহিনীটো মানে ইয়াৰ ধুনীয়াকৈ একদম মাংস দেখিছে ন কালাৰটো কাৰণ সিমানো কালাৰ দি খোৱাটো পেটৰ কাৰণেও ভাল নহয় এয়া দেখিছে কালাৰ খালি আপোনালোকক মানে আমি গোটেইটো ৰেচিপি হিচাপে দেখুৱা নাই এটা ব্লগ হিচাপে বনাইছোঁ সেইটো কাৰণে আপোনালোকক কি দিছোঁ চব কৈ দিছোঁ খালি মানে দি থকাবোৰ দেখাই দিয়া নাই আপোনালোকেও চবেই ধুনীয়া মাংস বনাই ভাল লাগে চবেই আজিকালি পাৰে ধুনীয়া মাংস বনাবলৈ খালি ইয়াত মই কোৱাৰ পিছত এটা বস্তু যোগ দি দিছোঁ এয়া হৈছে তেজপাতটো বাকী আগৰখিনি আপোনালোকক যি কৈছিলে সেইখিনি দি ধুনীয়াকৈ বনাইছোঁ এতিয়া ধৰক এইটো বম খানা আৰু আমাৰ মানে ঘৰলৈ গ'লেহে মানে ব্লগ চলগ বনাব পাৰিম ভালকৈ বা ঘৰত গ'লেতো পূৰা ঘূৰি ফুৰা হয় খালি এতিয়া ইয়াত আমি কলেজলৈ গৈ থাকোঁ বন্ধ যিমান পাওঁ গোটেইখিনি মিলি এটা ধুনীয়াকৈ মানে কিবা এটা খাওঁ আৰু খানা এইবিলাক সিমান ঘূৰি ফুৰিব পৰা নাই ইয়াত সেইটো কাৰণে আপোনালোকক মানে এইটো ক'ৰবাত পঢ়িবলৈ আহিছোঁ আহি মানে ক'ৰবাত বুলি কৈছোঁ আৰু ক'ৰবাত মানে পঢ়িবলৈ আহিছোঁ যিখিনি তাত কৰিছোঁ মানে তাত ডেইলি ব্লগটো দেখাইছোঁ মানে আমি সেইটো দেখাইছোঁ আৰু ঘৰৰ ডেইলি ব্লগটোতো আমি কিবা কিবি দেখাব পাৰিম অলপ ওলাই মেলি যাম খালি ইয়াততো ইমান ওলাই যাব পৰা নাই সেইটো কাৰণে মানে এইটোৱে ডেইলি ব্লগ কেনেকৈ দেখাইছোঁ আৰু ইয়াৰ পৰা মাংস বনাই আছে আপোনালোকক দেখাই দিছোঁ ইয়াৰ চব পূৰা মাংস এতিয়া মানে ইয়াৰ অন্তিম পৰ্যায়টো পাই যাম এতিয়া বক উতলাটোহে একদম ভাল লাগে বক উতলাটো একদম কৰিম এতিয়া চাই থাকক পূৰা একদম মজা আৰু আপোনালোকে বেকগ্ৰাউণ্ডত মাত শুনি থাকিব মানে শুনিছে মাত শুনি থাকিব ওলাইছে তো মানে অকণমান ভুল হৈ যায় আপুনি শুনি থাকিয়ে মানে শুনিয়ে আছে সেইবোৰ আপোনালোকে মানে ইমানটো নধৰিব কাৰণ আৰু মাত মাতিছে আৰু বিশেষকৈ এতিয়া মোৰ এতিয়া আপোনালোকক কৈ দিছোঁ মোৰ চুলি কাহিনীটো মানে মই ইমান চুটিকৈ চুলি নথয় এইপিনে অকণ উঠাবই পৰা নাই মানে চুলিখিনি মই সদায় মানে থিয় কৰি থওঁ যে মানে পৰি থাকিলে ভাল নালাগে মই মানে তাত গ'লোঁ মানে ক'লোঁ যে মই ওপৰখিনি মোক এই ছাইডটো 1ত মাৰক এইডোখৰ 2ত মাৰক ওপৰখিনি
ইমানটো কাটি দিব। মানুহটোৱে মানে কাটি মানে ইমানটোকে থৈহে দিলে। এতিয়া এসপ্তাহ হ'বলৈ হ'ল বাৰু, সেইকাৰণে মই ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। এতিয়া ইমানখিনি গজিছে, ইমানটো থৈ দিলে। তাৰপৰা মানুহটো কি ক'ম ন আৰু, নাই তাক কিবা বেয়াকৈ ক'ম নে পইচা নিদিম সেইবোৰ নকৰিলোঁ আৰু দি মেলি গুচি আহিলোঁ। তাৰপৰা মেইন কাহিনীটো মানে মোৰ আৰু এটা হাঁহি উঠা কাহিনীটো এইটো হ'ল, কাৰণ মই সেইদিনা চুলি কাটিবলৈ আহোঁতে মানে মই হেৰি কৰিছিলোঁ, ব্লগ বনাইছিলোঁ মানে একদম ৰুমতে ৰাতিপুৱা শুইছোঁ, গুড মৰ্ণিং চুড মৰ্ণিং কৈ ধুনীয়াকৈ কৈছোঁ আজি চুলি কাটিবলৈ যাম আৰু অলপ ফুৰিলোঁ সেইদিনাখন, মানে ধুনীয়াকৈ ব্লগ চলগ বজাৰ কৰিবলৈ যাম, সেনেকৈ ব্লগ চলগ বনাম বুলি ধুনীয়াকৈ ক'লোঁ মানে। সেইখিনি কৈ মানে যেতিয়া চুলিখিনি কাটিছোঁ এনেকুৱা হ'ল, তাৰপৰা মানে যিখিনি এটা মানে ক্লিপ লৈছিলোঁ যে শুই থাকোঁতে, সেই ক্লিপটো মানে ভিডিঅ'টো নবনিলে মানে। তাৰপৰা পিছত নিজৰ মনটো বেয়া লাগিছে, ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ, নবনালোঁ। একো নাছিলে, বনাব পাৰিলোঁহেঁতেন, তথাপিও নবনালোঁ। সেইটোৱে মানে মোৰ এটা চুলিখিনি কাহিনী, সেইটো আপোনালোকক কৈ দিলোঁ লাষ্টত। এতিয়া পূৰা একদম অন্তিম পৰ্যায় মানে যিটো মোৰ পূৰা ফেভৰেট, সেইটো পাই গৈছে এয়া। এইফালে মানে এই বকবকা তোলাটো একদম মোৰ কাৰণে একদম পূৰা ফেভৰেট। তেতিয়া মানে আৰু মন চন ভাল লাগি যায় ন, একদম খাবলৈ পাই যাম আৰু লগালগ। এতিয়া ধুনীয়াকৈ আপোনালোকক একেবাৰে খোৱাটোৱে দেখাই দিছোঁ। তাৰপৰা লাহেকৈ ভিডিঅ'টো আৰু লাষ্টত অলপ কমাওঁ, তাৰপৰা সামৰি দিম। এতিয়া ভাত ধুনীয়াকৈ একদম গাহৰি মাংস একদম বাতিত লৈ ল'লোঁ ধুনীয়াকৈ, একদম পূৰা কলপাতত স্পেচিয়েলি একদম মানে অসমীয়া ট্ৰেডিশ্যনেলত খাইছোঁ ধুনীয়াকৈ। তাৰপৰা এইবোৰ চবেই দেখিছেনে, এইপিনে চবেই লৈ লৈছে, এই কাঁহীত খাইছে, কলপাত নাই হোৱা কাৰণে এইবোৰ চবেই বহি লৈছে। এতিয়া ধুনীয়াকৈ খাই লওঁ, তাৰপৰা ভিডিঅ'টো একদম সামৰণিটো মাৰি দিছোঁ আৰু। ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ, একদম পূৰা পেট চেট ফুল হৈ গৈছে। এতিয়া ধুনীয়াকৈ একদম অলপ দেৰি শুই দিম। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। মানে ঘৰলৈ গ'লেহে অলপ কিবা কিবি দেখাব পাৰিম। এতিয়া ৰুমৰ ভিতৰতে যি বনাইছোঁ মেলিছোঁ, যি কৰিছোঁ, বা কিবা দুটা এনেই অকণমান সৰু সুৰা মানে জীৱনত ঘটি থকা কাহিনীও কৈছোঁ, সিমানখিনি যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই।